দেৱৰ্ষি আসন পিতে আহিব কৃতাৰ্থ কৰাৰ কাৰণ কি? সম্বাদ পালো তুমি হেনো বসুদেৱৰ প্ৰথম পুত্ৰক ক্ষমা কৰিলা। হয় হয় দেৱৰ্ষি। মহাৰাজ, ভাবিছিলো দিগ্গ তুমি ৰাজনীতিত কুসংগী, কিন্তু যি দেখিছো কূটনীতি বুজিব পৰা ক্ষমতা তোমাৰ নাই। দেৱৰ্ষি, আকাশবাণীয়ে ক'লে যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান মোৰ প্ৰাণময়ী, গতিকে অষ্টম সন্তানৰ ব্যতিৰেকে আন সন্তানৰ আৱশ্যক কি দেৱৰ্ষি? নাৰায়ণ নাৰায়ণ, সেই অষ্টম সংখ্যাতেই ৰহস্য নিহিত হৈ আছে। ৰহস্য? অষ্টম সংখ্যাত কি ৰহস্য নিহিত হৈ আছে দেৱৰ্ষি? মই একো বুজিব নোৱাৰিলো। প্ৰথম দ্বিতীয় আদি গণনা কৰিলে যি সংখ্যাই অষ্টম হ'ব পাৰে, সেই অষ্টম গৰ্ভজাত সন্তানেই জানো মোৰ প্ৰাণময়ী নহয়? নাৰায়ণ নাৰায়ণ, সেইটো মাত্ৰ তোমালোকৰ গণনা, কিন্তু দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ। অতি কৌতুকপূৰ্ণ? অতি কৌতুকপূৰ্ণ। তেন্তে দেৱৰ্ষি, দেৱতাৰ গণনা কেনেকৈ হয়? মহাৰাজ, প্ৰথম দ্বিতীয় আদি গণনা কৰিলে প্ৰথমেই অষ্টম, আকৌ দ্বিতীয় আদি কৰি গণনা কৰিলে অষ্টমেই প্ৰথম হ'ব পাৰে। ই অতি অদ্ভুত গণনা দেৱৰ্ষি। মহাৰাজ, তুমি অতি সৰল প্ৰকৃতি। এই সংসাৰত অসম্ভৱ বুলি কোনো আখ্যাই থাকিব নোৱাৰে। আজি তোমাৰ যি অসম্ভৱ সি মোৰ সহজ সাধ্য, আকৌ মোৰ যি অসম্ভৱ সি তোমাৰ সহজ সাধ্য। সংসাৰ চক্ৰত পৰি নিজেই নতুন সমস্যাৰ সৃষ্টি হৈছে আৰু তাৰ সমাধানো হ'ব লাগিছে। আজি তুমি ৰজা, মই দি তেওঁ তোমাৰ অন্নদাস যেনে সত্য, কালিলৈ তাৰ বিপৰীত হ'ব পৰাটো যেনে সত্য। হয়নে নহয় মহাৰাজ? নিশ্চয় নিশ্চয় মহাৰাজ। তেন্তে প্ৰথমেই অষ্টম কিয় হ'ব নোৱাৰে? নিশ্চয় হ'ব পাৰে দেৱৰ্ষি, নিশ্চয় হ'ব পাৰে। মই এতিয়াহে ভালদৰে বুজি পাইছো দেৱৰ্ষি, আপুনি মোৰ প্ৰথম পিতাকাংক্ষী। আৰু এটা কথা মহাৰাজ, তোমাৰ পিতা উগ্ৰসেন মোৰ পিতা উগ্ৰসেন গোকুলৰ গোপগণ, গোকুলৰ গোপগণ সকলোৱে দেৱংশে জন্ম লাভ কৰিছে। হৰি 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 তোমাৰ ঘোৰ শত্ৰু। দেৱকুলত তোমাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ চলিছে। হৰি স্বয়ং ইয়াৰ নেতা। হৰিয়ে বসুদেৱৰ পুত্ৰ হৈ তোমাক বধ কৰিব। দেৱৰ্ষি
সেইবাবে কোনো চিন্তা নাই দেৱৰ্ষি মোৰ সম্পদ দৃষ্টিত কোনো দৃষ্টি থাকিব নোৱাৰে আৰু কাম পুৰুষৰ দ্বাৰা প্ৰচেষ্টা চলালেও মই নিজ সামৰ্থ্যৰ দ্বাৰা সিহঁতক ধ্বংস কৰি পেলাওঁ নিশ্চয় নিশ্চয় মহাৰাজ দৈৱ যদিও বলৱান নিজ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিবা সম্প্ৰতি মই বিদায়হে কৰিম নাৰায়ণ 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 সুদৰে অবুধ কংস সুদৰে অবুধ কংস সুদৰে অবুধ কংস সুদৰে অবুধ কংস বসুদেৱয়াদি কৰিয়া দেৱ বসুদেৱয়াদি কৰিয়া দেৱ